নমস্কাৰ খুলুমবাই। আজি আমাৰ এই পিপল দলৰ আগন্তুক যিটো নিৰ্বাচন, এই নিৰ্বাচনৰ কাৰণে যিহেতু আমাৰ তৃতীয় পেজৰ যিটো পাৰ্টিৰ কেণ্ডিডেটৰ যিটো ডিক্লেয়াৰ হিচাপে আমাৰ এই পিপল কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰা যে এটা আমাৰ আজি ডিক্লাৰেশ্যনৰ গড়েশ্বৰ LOC মানে কনষ্টিটিউশ্যন কাৰণে মোৰ নামটো আহিছে। মই শ্ৰী পবিত্ৰ কুমাৰ বড়ো, গড়েশ্বৰ কনষ্টিটিউঞ্চি UPPL দলৰ মই প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰিছে। তাৰ কাৰণে মই প্ৰথমতে চৰ্দাৰ আমাৰ UPPL দলৰ মাননীয় CEM প্ৰমোদ বৰা ছাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কেন্দ্ৰীয় কমিটিৰ সভাপতি সম্পাদক সমন্বিতে গোটেই সকলো নেতৃবৃন্দসকললৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ আমাৰ UPPL দলৰ শ্ৰদ্ধাৰ ব্যক্তিসকললৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই শুভ মুহূৰ্তত মোৰ গড়েশ্বৰ সমষ্টিত মাননীয় শ্ৰদ্ধাৰ কেন্দ্ৰীয় সম্পাদক মাননীয় খগেন ডেকা ডাঙৰীয়ালৈ মই উপস্থিতি থকাৰ কাৰণে মোৰ তৰফৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সন্মানীয় আমাৰ জিলা কমিটিৰ এডমিনিষ্ট্ৰেটিভ সম্পাদক সাধাৰণ সম্পাদক মাননীয় গণেশ নাথ ডাঙৰীয়ালৈ উপস্থিতি থকাৰ কাৰণে মোৰ তৰফৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু শ্ৰদ্ধাৰ আমাৰ দলৰ ব্লক কমিটি বা জিলা কমিটি তথা আমাৰ গোটেই যিখিনি আমাৰ দলৰ নেতৃবৃন্দৰ উপস্থিত থকাৰ কাৰণে প্ৰথমতে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আমাৰ যিখিনি BTR এৰিয়াত 15টা সমষ্টিত 15জনকৈ আমাৰ পাৰ্টি দিয়া হৈছে। এই হিচাপে এই গোটেইখিনি আমাৰ যিখিনি আমাৰ দলৰ পৰা পাৰ্টি হিচাপে প্ৰক্ষেপ কৰিছে সকলো যেন জয়লাভ হ'ব পাৰে, তাৰ কাৰণে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা ৰাখিছোঁ। আৰু আগন্তুক যিখিনি উদ্দেশ্য লক্ষ্য এইখিনিও আমি যেন চৰকাৰৰ সংবিধানৰ নীতিৰ গন্ধিৰ মাজত যাই আমি সাফল্যমণ্ডিত হ'ব পাৰে, তাৰ কাৰণে মই ঈশ্বৰৰ প্ৰতি সেৱা ৰাখিছোঁ। প্ৰথমতে যিহেতু আমাৰ UPPL দলৰ যিটো ষ্ট্ৰেটেজি পাৰ্টিৰ যিটো উদ্দেশ্য লক্ষ্য এই হিচাপে যিখিনি মোক দায়িত্ব দিছে, এই দায়িত্ব আগত ৰাখি সংবিধানৰ গন্ধিৰ মাজত যিখিনি অধিকাৰ আছে ৰাজনীতিকভাৱে এইখিনি আগুৱাই লৈ মই আগবাঢ়ি যাম। যিহেতু প্ৰতিনিধি বুলি ক'লে উন্নয়নৰ কথা, তাৰে ভিতৰত যিখিনি আমাৰ আঁচনিবিলাক আছে আপোনালোকেও সকলো জ্ঞাত। 55টা ডিপাৰ্টমেণ্টৰ মাজত যিবিলাক আঁচনি আছে এইখিনি মানে যিটো পলিটিকেল ৰাইটছৰ মাজত সাংবিধানিক গন্ধিৰ মাজত যি অধিকাৰ আছে এইটো আদায় কৰাৰ ক্ষেত্ৰত যিখিনি মই ভূমিকা ল'ব লাগে মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আৰু মানে চেষ্টা আপ্ৰাণ ৰাখি মই এই কথাখিনি ৰাখিছোঁ। আৰু যিটো 26টা জনগোষ্ঠী আমাৰ BTR অঞ্চলত সকলো যিটো 26টা জনগোষ্ঠীত একত্ৰিতভাৱে সমন্বয়ভাৱে উন্নতিৰ কাৰণে মাননীয় আমাৰ BTR শিৱৰ যিটো এজেণ্ডা মানে ভিজন ডকুমেণ্টছৰ দ্বাৰা সকলো জাতি শান্তি ঐক্য সুস্বাস্থ্য আৰু উন্নয়নৰ ক্ষেত্ৰত যি মানে কাৰ্যসূচী লৈছে এইটো বাস্তৱ ৰূপ দিয়াৰ কাৰণে মই সহযোগিতা ৰাখিম। আৰু তাৰ বাদেও আমাৰ যিহেতু 3খন পৰিষদীয় সমষ্টি যোগ হৈ যিটো আমাৰ গড়েশ্বৰ বিধানসভা সমষ্টি হৈছে, ইয়াৰ মাজত যথেষ্ট আমাৰ ডিপাৰ্টমেণ্টেলি যিখিনি পাব লগা অধিকাৰ ৰাস্তাৰ পৰা আদি কৰি PHC বা মেডিকেলৰ পৰা যিমান যি আছে, যুৱই হওক শ্ৰদ্ধাৰ পিতৃ মাতৃৰ পৰা আদি কৰি মানে বাল্যসকলৰ যি অধিকাৰ আৰু বিকলাংগসকলৰ যি অধিকাৰ যিখিনি আছে পৰাপক্ষলৈকে প্ৰতিটো দিশটো মই চেষ্টা আপ্ৰাণ ৰাখিম মানে সাফল্যমণ্ডিত কৰাৰ কাৰণে। শ্ৰদ্ধাৰ ৰাইজ যিহেতু আমি আমাৰ উদ্দেশ্যই সকলো যেন আমি শান্তিকে এই মানে ভাৰতবাসী হিচাপে আৰু ভাৰত তথা অসম আৰু অসম তথা যিটো BTR এই অঞ্চলত যেন আমি শান্তিকে বাস কৰিব পাৰোঁ হিচাপে যদি শান্তিটো প্ৰচেষ্টা যদি কৰিব পাৰিছে আমাৰ দলে কৰিছে হিচাপে মই প্ৰথমতেই আমাৰ দলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই শান্তিটো বাহাল ৰাখি ৰাইজক
একত্ৰিতভাৱে আহি থকা যিটো 9 এপ্ৰিলত হ'ব লগা বিধানসভা যিটো ইলেকশ্যন, ইয়াত সকলো জাতি ধৰ্ম নিৰপেক্ষভাৱে যেন আমাৰ ইউপিপিএলৰ দলৰ প্ৰতি মানে আস্থা ৰাখি চৰকাৰ কৰাৰ ক্ষেত্ৰত অংশীদাৰ হিচাপে যে আমি জাগা ল'ব পাৰোঁ, স্থান ল'ব পাৰোঁ, এই আশা ৰাইজৰ ওচৰত মই সেৱা বিচাৰিছোঁ, মানে আশীৰ্বাদ বিচাৰিছোঁ। আৰু যিহেতু আজি আমি ক'ব পাৰোঁ, যিহেতু প্ৰতিটো দিশতে আপোনালোকে গম পায়, আমি দল হিচাপে আমি খুবেই শক্তিশালী বুলি ক'ব লাগিব। বৰ্তমানত আমি 3জন আমি MP পাব পাৰিছোঁ, যিটো ৰাজ্যসভা সাংসদ হিচাপে আপোনালোকে গমেই পালে। নতুনকৈ আকৌ আমাৰ মাননীয় সভাপতি প্ৰমোদ বৰা ডাঙৰীয়া ৰাজ্যসভা সাংসদ হিচাপে স্থান লাভ কৰিব পাৰিলে। তাৰ বাহিৰেও আমাৰ ৰাজ্যসভাৰ সাংসদ হিচাপে মাননীয় ৰংগেৰা নাৰ্জাৰী, তেখেতো মানে ৰাজ্যসভাৰ সাংসদ হিচাপে আছে। আৰু তেখেতো যিহেতু আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে তেখেতলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যিটো MP পাৰ্লিয়ামেণ্টৰ আমাৰ কোকৰাঝাৰ সমষ্টিত মাননীয় জয়ন্ত বসুমতাৰী ডাঙৰীয়া, তেখেতেও মানে MP হিচাপে আছে। হিচাপে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ যিখিনি আঁচনিবিলাক আদায় কৰাৰ ক্ষেত্ৰত আমি নিশ্চয় ছাকচেছ হ'ম। তাৰ বাহিৰেও যিহেতু এতিয়া বিধায়ক হিচাপে যিখিনি আমাৰ নেতৃবৃন্দৰ দায়িত্ব থাকিব, পৰাপক্ষলৈকে আমি একত্ৰিতভাৱে আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ। মাননীয় শ্ৰদ্ধাৰ মাননীয় আমাৰ সভাপতি ex-CM প্ৰমোদ বৰা ছাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতে মোক জাগা দিছে কেণ্ডিডেট বা মানে প্ৰতিনিধিত্ব কৰাৰ কাৰণে। এই মানে কেইবাত গড়েশ্বৰ সমষ্টি হিচাপে নিশ্চয় মই আশা কৰিছোঁ আমাৰ গড়েশ্বৰ সমষ্টি যিটো বিধানসভা সমষ্টিত পৰিষদত 3টা সমষ্টিত যিটো মানে ৰাইজৰ এটা যিটো আস্থা, যি সহযোগ, ইয়াৰ ক্ষেত্ৰত যথেষ্ট মই আশা ৰাখিছোঁ। নিশ্চয় আমি 100% জয় হোৱাটো মই দেখা পাইছোঁ। মনোনয়ন কেতিয়া দিব? মই বৰ্তমান আলোচনা কৰি আছোঁ। আজিৰ দিনটোৰ ভিতৰতে আশা কৰিছোঁ ছাৰে অহাকালি মানে নমিনেশ্যন দাখিল কৰিব বুলি কৈছে। ময়ো একত্ৰিতভাৱে মানে দিয়াৰ কাৰণে, তেখেতৰ লগত একেলগে দিয়াৰ কাৰণে চেষ্টা ৰাখিছোঁ। মানে অলপ কথা পাতিব লগা আছে, এইখিনিয়ে মই ক'ব লাগে। থেংক ইউ।